বহুত জায়গাত শিক্ষক থুপ খাই আছে, বহুত জায়গাত শিক্ষক নাই। এই মাহৰ ভিতৰত মোৰ লক্ষ্য আছে যে 11,000 বা 10,000 আমি এলপি স্কুলৰ টেটত প্ৰভিজনেল লিষ্ট অহা কালিৰ পৰা ওলাব। হাইকোৰ্টৰ দুটা কেছ আছে, গতিকে হাইকোৰ্টৰ কেছ দুটাৰ দেওনা যদি অতিক্ৰম কৰিব পাৰো, বিহুৰ আগতে 11,000 নিযুক্তি হৈ যাব। 322টা কলেজত যি পোষ্ট দেখুৱাইছে, এইটো অহা বিধানসভাত আপুনি প্ৰশ্ন কৰিলে এইটো নাপায় জুলাইলৈকে আহি। কেইদিনমান পিছতে আমাৰ ট্ৰেন্সফাৰ বন্ধ কৰা আইনখন সদনত আহিব। আপোনালোকে যদি সাহসেৰে পাছ কৰি দিয়ে, তেতিয়াহ'লে আৰু এনেকুৱা সমস্যাবোৰ কমি যাব। সিস্টেমত আমি জোৰ দিয়া নাছিলো, থাকিছিলে, এতিয়া আমি কৰিলে ঠিক হৈ যাব। অহা 45 দিনৰ ভিতৰত হাই স্কুল আৰু এলপি স্কুলৰো ভেকেন্সি সুন্দৰভাৱে ফিল আপ হৈ যাব বুলি মই আশা কৰোঁ। হায়াৰ ছেকেণ্ডাৰী কেইখন বচাব লাগিলে মই ভাবো কিছু আমি নতুন পদক্ষেপ লোৱাৰ প্ৰয়োজনীয়তা আছে। হায়াৰ ছেকেণ্ডাৰী টেট এটা আমি 2 এদিনতে এনাউন্স কৰিম, যাতে অহা আগষ্ট ছেপ্টেম্বৰ আগতে আমি নিযুক্তিবিলাক সম্পূৰ্ণ কৰিব পাৰোঁ। আৰু মই আজিয়ে ইয়াৰ পৰা ওলাই গৈ মই ভাবি আছিলোঁ বাজেটৰ ৰিপ্লাই দি পেলাই আমি কৰিম যে হায়াৰ ছেকেণ্ডাৰী টেটটো পাতিম। ভেকেন্সিখিনি এই বছৰটো ফিল আপ হৈ যাব।